Hello everyone, welcome back to my YouTube channel. মই জাহাঙ্গীৰ আলম খান তোমালোক সকলোকে মোৰ YouTube চেনেলত স্বাগতম জনাইছো। আজি এটা নতুন ভিডিও লৈ তোমালোকৰ সন্মুখত আইছো আৰু আজিৰ এই ভিডিওত মই SS সেকেন্ডাৰৰ পলিটিক্যাল সায়েন্সৰ পাৰ্ট A কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্সৰ ইউনিট নম্বৰ 1 ৰ থাৰ্ড ভিডিও বনাবলৈ গৈছো। অলৰেডি মই ইটো ইউনিটৰ ওপৰত দুটা ভিডিও বনাই থৈছো। যদি এতিয়ালৈকে চোৱা নাই লিংক মই ডেসক্ৰিপচনত দি আছো, তাতে তোমালোকে চাই লবা। সো আজিৰ যেটো ভিডিও, এই ভিডিওত আমি মেইনলি নন এলাইন মুভমেন্ট আৰু লগতে ৰোল অফ ইণ্ডিয়া ডিউৰিং দ্য টাইম অফ কোল্ড ৱাৰ হিতল যুদ্ধৰ টাইমত ইণ্ডিয়াৰ ভূমিকা কি আছিল, এই দুটা টপিক ডিসকাস কৰিম। সো হোপ ভিডিওটো বহুত বেছি ভাল লাগিব। সো বেছি টাইম নষ্ট নকৰাকৈ বুলা মেইন ভিডিওটো আৰম্ভ কৰো। So my dear student, আজি যেটো ফার্স্ট টপিক ডিসকাস কৰিম হিটো হৈছে নন এলাইন মুভমেন্ট এন্ড চ্যালেঞ্জেস টু দা বিপলাৰিটি ইন ইন্টাৰনেশনাল পলিটিক্স। গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰু দি মেৰু দুটাৰ মাজত হোৱা প্ৰত্যাহ্বান। এই ইউনিটত আমি মেইনলি দুটা বস্তু আলোচনা কৰিব লাগিব, বিকজ এই গোটেই হেডলাইনটোত মেইন দুটা পাৰ্ট আছে। এটা হৈছে নন এলাইন মুভমেন্ট আৰু নেক্সট চ্যালেঞ্জেস অফ দা বিপলাৰিটি, দুটা মেৰুৰ মাজত হোৱা প্ৰত্যাহ্বান। সো ইয়াতে যেটো ফার্স্ট আছে হিখিনি বস্তু আমি প্ৰথমতে চাই লও, আৰু হিটো হৈছে নন এলাইনমেন্ট। এটা চাবা স্টুডেন্ট, যেটো গোষ্ঠী নিৰপেক্ষ আন্দোলন আছে ইটো কৰ পৰা আহিল আৰু কেনেকৈ আহিল। গোষ্ঠী নিৰপেক্ষ যেটো ব্যৱস্থা তোমালোকে অলৰেডি যিখিনি মোৰ ভিডিও আগৰ দুটা চাইছা সেইখিনি গম পাইছা যে যেটো সেকেন্ড ওয়ার্ল্ড ওয়ার আছিল, সেকেন্ড ওয়ার্ল্ড ওয়ার শেষ হোৱাৰ পিছত ওয়ার্ল্ডত দুটা সুপাৰ পাৱাৰ জন্ম হল। এটা হল আমেৰিকা আৰু এটা হল ৰাছিয়া। আৰু এই দুটা কান্ট্রিৰ ওপৰত ডিপেন্ড কৰি আৰু ইহতৰ আইডিওলজিৰ ওপৰত ডিপেন্ড কৰি লাহে লাহে গোটেই ওয়াৰ্ল্ডটো দুটা পাৰ্টত ভাগ হৈ যাব আৰম্ভ কৰিলে। এনেকুৱা টাইমত যিবিলাক নিউলি ইন্ডিপেন্ডেন্ট কান্ট্রি আছিল, বিশেষকৈ সেই কান্ট্রিবিলাক আফ্ৰিকান আৰু এছিয়ান আৰু লগতে লেটিন আমেৰিকাৰ যিবিলাক কান্ট্রি আছিল, এই কান্ট্রিবিলাকে ইন্ডিপেন্ডেন্টৰ পিছত এটা ডাঙৰ প্ৰবলেম ফেস কৰিব আৰম্ভ কৰিলে। বিকজ হিয়তে কি কৰিছিল, বহুত বছৰ কোন এটা কান্ট্রিৰ আন্ডাৰত থকাৰ পিছত বহুত স্ট্ৰাগলৰ পিছত ইন্ডিপেন্ডেন্ট হৈছিল। আমি এক্সাম্পল হিচাপে যদি ইণ্ডিয়াৰ কথা চাওঁ তেতিয়াহ'লে ইণ্ডিয়া অলমোষ্ট 200 ইয়াৰ মান ব্ৰিটিছ গভৰ্ণমেণ্টৰ আন্ডাৰত আছিল। 200 ইয়াৰ মান থকাৰ পিছত নিয়াৰ এবাউট 50 পৰা 60 ইয়াৰ হেভি স্ট্ৰাগল কৰাৰ পিছত হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ পিছত 1947 15 আগষ্টত ইন্ডিপেন্ডেন্ট হ'ল। আৰু ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত ইণ্ডিয়াৰ সন্মুখত দুটা অপচন তেতিয়া, হয়তো ইণ্ডিয়াই কি কৰিব লাগে, আমেৰিকাক সাপোৰ্ট কৰিব লাগে, নহলে ইহতে ৰাছিয়াক সাপোৰ্ট কৰিব লাগে। এতিয়া যদি ইয়াৰ যিকোনো এটা কান্ট্ৰিক ইণ্ডিয়া সাপোৰ্ট কৰে আলটিমেটলি সেই কান্ট্ৰিৰ গোলাম হৈ থাকিব লাগিব। সো ইমান কষ্টৰ মাজেৰে ইমান মানুহৰ মৃত্যুৰ পিছত যেটো স্বাধীনতা পালে সেই স্বাধীনতাৰ কোনো ভ্যালু নাথাকিল, ইন্ডিপেন্ডেন্ট যে হলা তাৰ কোনো ভ্যালু নাথাকিল। সো সেই কাৰণে এই যিবিলাক নিউলি ইন্ডিপেন্ডেন্ট কান্ট্ৰি, বিশেষকৈ এছিয়ান, আফ্ৰিকান আৰু লেটিন আমেৰিকাৰ যিবিলাক কান্ট্ৰি আছিল, এই কান্ট্রিবিলাকে ভাবিলে যদি আমি আকৌ এই মেজৰ ব্লক দুটাৰ মাজত সোমাব লাগে তেতিয়াহ'লে আমাৰ যেটো ফ্ৰীডম আছে এটো নাইকিয়া হৈ যাব। আৰু ইটোৰ কাৰণে কি হ'ল, তোমাৰ নন এলাইন মুভমেন্টৰ জন্ম হল, যত তোমাৰ কি কৰিলে এই কান্ট্রিবিলাকে মিলি নন এলাইনমেন্ট গোষ্ঠী নিৰপেক্ষবাদৰ জন্ম দিলে। আৰু ইহতে কি কৰিলে দুটা সুপাৰ পাৱাৰৰ পৰা ইকুৱেল ডিস্টেন্স মেইনটেইন কৰিলে। নন এলাইনমেন্টৰ যেটো মেইন প্ৰিন্সিপল হিটো হৈছে যে দুটা ব্লকৰ পৰা ইকুৱেল ডিস্টেন্স মেইনটেইন কৰা আৰু যেটো নিউ কলোনিয়ালিজম আছে হেতু কমপ্লিটলি বন্ধ কৰি দিয়া, যাতে সেই সুপাৰ পাৱাৰ দুটাৰ তলতীয়া হৈ কোনো ধৰণৰ কাম কৰিব নালাগে, নিজে ইন্ডিপেন্ডেন্টলি নিজৰ ডিসিশন ল'ব পৰা যায়। হিটো হৈছে নন এলাইন মুভমেন্টৰ মেইন। এতিয়া স্টুডেন্ট আমি নন এলাইনমেন্টৰ অলপ হিষ্ট্ৰীটো চাওঁ যে কৰ পৰা কেনেকৈ উৎপত্তি হ'ল। নন এলাইনমেন্ট জন্ম দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা বহুত বেছি, বিশেষকৈ পণ্ডিত জৱাহৰলাল নেহৰু যিজন আমাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিল, তেখেতৰ বহুত বেছি ভূমিকা আছিল। এতিয়া নন এলাইনমেন্ট ডিসকাস কৰাৰ আগতে আমি তাৰ আগত অলপ চাব লাগিব। হিটো হৈছে ইয়াৰ 1956, য'ত হৈছিল তোমাৰ ৱাণ্ডু কনফাৰেন্স। বহুতে হয়তো জানা, ইটোৰ পৰা তোমালোকক 1 মাৰ্কৰ কুৱেশ্যন প্ৰায় অহা দেখা যায় যে ৱাণ্ডু কনফাৰেন্স কেতিয়া হৈছিল। এনসাৰ হ'ব 1956। 1956ত ইণ্ডোনেছিয়াৰ ৱাণ্ডু চহৰত তোমাৰ কি হৈছিল, এটা কনফাৰেন্স হৈছিল, য'ত 29 কান্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিল। আৰু এই কান্ট্ৰিবিলাক বিশেষকৈ আফ্ৰিকান আৰু এছিয়ান আছিল। সেই কাৰণে এই যেটো ৱাণ্ডু কনফাৰেন্স ইটোক আৰু এটা নামেৰে আমি জানো, হিটো হৈছে এফ্ৰো এছিয়ান কনফাৰেন্স বা ইউনিটি। সো কেতিয়াবা তোমাৰ যদি ইটো সুধে যে এফ্ৰো এছিয়ান ইউনিটি কেতিয়া হৈছিল, তেতিয়াহ'লে আমাৰ এনসাৰ 1956 হ'ব। আৰু যদি সুধে যে ৱাণ্ডু কনফাৰেন্স কেতিয়া হৈছিল, তথাপি 1956 হ'ব, বিকজ দুটাৰ
দুটা মিনিং সেমে হয় সো এই যেটো তোমাৰ এফ্ৰো এছিয়ান ইউনিটি বা তোমাৰ ওয়ানডু কনফারেন্স হল এই কনফারেন্সটো কৰবাত নন এলাইনমেন্টৰ উৎপত্তিৰ এটা স্টাৰ্টিং পইণ্ট আছিল বিকজ এই যেটো কনফারেন্স হৈছিল এই কনফারেন্সৰ থ্ৰুৱেদি হিয়তে নিউ কলোনিয়ালিজমৰ এগেইনষ্টত আছিল আৰু পাৰাপক্ষত দুটা সুপাৰ পাৱাৰ বা দুটা ব্লকৰ পৰা ডিস্টেন্স মেইনটেইন কৰাৰ কথা আলোচনা হৈছিল ইয়াৰ পিছত কি হল তোমাৰ বিশেষকৈ ইয়াতে আমি চাৰিজন মানুহৰ নাম মনত ৰাখিব লাগিব যিখিনিক আমি মেইন আৰ্কিটেক্ট অফ NAM বুলি কওঁ নন এলাইন মুভমেন্ট বুলি কওঁ সেই কেইজন হৈছে ক্ৰমে নাম্বাৰ 1ত ভাৰতৰ যিজন তোমাৰ প্ৰধানমন্ত্ৰী ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ পণ্ডিত জৱাহৰলাল নেহেৰু ইয়াৰ উপৰি ইণ্ডোনেছিয়াৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট সুকাৰ্ণো নেক্সট আহিব আমাৰ ইউকোস্লোভিয়াৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট জেছিপ ব্ৰোজ টিটো এণ্ড ইজিপ্তৰ যিজন তোমাৰ সেকেন্ড প্ৰেসিডেন্ট আছিল গামাল আব্দেল নাছাৰ এই চাৰিজনে তোমাৰ কি কৈছিল নন এলাইনমেন্টৰ আৰম্ভণি কৰিছিল আৰু এই চাৰিজনৰ কষ্টৰ পৰিপ্ৰেক্ষিততে তোমাৰ কি হৈছে নন এলাইনমেন্টৰ জন্ম হৈছে ইয়াৰ উপৰি আমি আৰু এজন মানুহৰ নাম মনত ৰাখিব লাগে হিটো হৈছে তোমাৰ ঘানাৰ প্ৰেসিডেন্ট কোৱামে এনক্ৰোমা সো এই পাঁচজন ব্যক্তিৰ কষ্টৰ পৰিপ্ৰেক্ষিতত তোমাৰ কি হৈছিল নন এলাইনমেন্টৰ জন্ম হৈছিল আৰু যেটো জন্ম হল 1961ত বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে নন এলাইনমেন্টৰ জন্ম কেতিয়া হৈছিল হিটো 1961ত বেলগ্ৰেডত কত হৈছিল হিটো আহিব পাৰে বেলগ্ৰেড এটা আহিব তোমাৰ 1956ত যেটো ওয়ানডু কনফারেন্স নেক্সট আহিব 1961 বেলগ্ৰেড 1961ত হোৱা বেলগ্ৰেডৰ যেটো তোমাৰ কনফারেন্স সেই কনফারেন্সতে তোমাৰ নন এলাইনমেন্টৰ জন্ম হয় আৰু এই যেটো 1961ৰ কনফারেন্স আছিল তাত টোটাল 25টা ষ্টেটে পাৰ্টিসিপেট কৰিছিল তাৰ পৰা গুটেখিনি নামটো আমাৰ নালাগে এটলিষ্ট 2ৰ পৰা 3টা মান নাম মনত ৰাখিবা 2-4টা মানৰ নাম মাতি দিছো যেনেকৈ তোমাৰ ইন্ডিয়া দশমিন ভাৰতবৰ্ষ আফগানিস্তান আলজেৰিয়া বৰ্মা কম্বোডিয়া তোমাৰ ইণ্ডোনেছিয়া ইৰাক এনেকুৱা ধৰণৰ টোটাল 25টা ষ্টেটে পাৰ্টিসিপেট কৰিছিল আৰু বৰ্তমানৰ সময়ত যদি আমি চাবলৈ যাওঁ 2010 লৈকে আমাৰ নন এলাইনমেন্টত টোটাল 118টা কান্ট্ৰি আছে সো লাহে লাহে তোমাৰ কি হৈছে নন এলাইনমেন্টৰ যেটো তোমাৰ ষ্ট্ৰেংথ হিটো ইনক্ৰিজ হৈছে আৰু ইয়াৰ নাম্বাৰ অফ মেম্বাৰো লাহে লাহে তোমাৰ কি হৈছে ইনক্ৰিজ হৈ আহিছে আৰু ষ্টুডেন্ট যেটো তোমাৰ নন এলাইনমেন্টৰ জন্ম হল 1961 এই নন এলাইনমেন্ট জন্ম হোৱাৰ পিছত গুটেই ওয়াৰ্ল্ডত এটা থাৰ্ড ব্লকৰ জন্ম হল বিকজ অলৰেডি তো আমাৰ দুটা ব্লক আছিল এটো এটা থাৰ্ড ব্লক আহিল দ্যাটস মিন কান্ট্ৰি বিলাকৰ হাতত এটা অল্টাৰনেট অপচন আহিল যে হিয়তে কি কৰিব পাৰে এটা এনেকুৱা গ্ৰুপত জয়েন কৰিব পাৰে যত হিয়তৰ ফ্ৰীডম খিনি থাকিব নিজৰ স্বাধীনতা থাকিব আৰু নিজৰ ডিসিশন লব পাৰিব আৰু এনেকৈ তোমাৰ কি হল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি হল আৰু ইয়াৰ যেটো মেম্বাৰ ষ্টেট আছে এটো লাহে লাহে বৃদ্ধি হ'ব আৰু এতিয়া ষ্টুডেন্ট আমি নেক্সট যেটো টপিক আজি ডিসকাস কৰিব লাগে সিটো আৰম্ভ কৰো আৰু হিটো হৈছে তোমাৰ ৰোল অফ ইন্ডিয়া ডিউৰিং দা টাইম অফ কোল্ড ওয়াৰ আৰু এটো আমাৰ লাষ্ট টপিক আজিৰ ভিডিঅ বিকজ ভিডিঅটো বহুত বেছি লেন্দি হলে কেতিয়াবা বোৰ লাগে সো মই ভাবিছো অলপ শৰ্ট ৰাখি দিও সো এতিয়া আমি যেটো টপিক ডিসকাস কৰিম হিটো হৈছে ৰোল অফ ইন্ডিয়া ডিউৰিং দা টাইম অফ কোল্ড ওয়াৰ হিতল যুদ্ধৰ টাইমত ভাৰতৰ ভূমিকা কি আছে বিকজ ইয়াকলৈ বহুত বেছি কন্ট্ৰোভাৰ্সি আছে আমি ইয়াত বহুত কেটা দিশ আলোচনা কৰিব লাগিব কিছুমান এনেকুৱা ভিউ পাবা যত তোমাৰ বহুতে এনেকৈ ক'ব বিচাৰে যে ইন্ডিয়া কি কৰিছে তোমাৰ নন এলাইনমেন্টৰ থ্ৰুদি বহুত কিবা কিবি এচিভ কৰিছে বাট বহুত আছে যিবিলাকে ইয়াক ক্ৰিটিসাইজও কৰিছে সো আমি গুটেইখিনি বস্তু ইয়াত আলোচনা কৰিম সো প্ৰথমতে আমি চাও যে কোল্ড ওয়াৰৰ সময়ত ভাৰতে কি বস্তু পালে আৰু কেনেকুৱা ধৰণৰ অৱস্থা গ্ৰহণ কৰিলে সো নাম্বাৰ 1ত যদি আমি চাবলৈ যাও কোল্ড ওয়াৰৰ টাইমত ইন্ডিয়া কি কৰিলে তোমাৰ কাষ্টিজিম কলোনিয়ালিজমৰ পৰা নিজক বহুত বেছি আতৰত ৰাখিবলৈ সক্ষম হল যে ভাৰতে কি নকৰিলে তোমাৰ নতুনকৈ কোনো এখন কান্ট্ৰিৰ আন্ডাৰত গুছি নগল আৰু বৰ্ণবাদৰ ভৰপুৰ বিৰোধিতা কৰি আহিছে গুটেই কোল্ড ওয়াৰ টাইমত তোমালোকৰ এক্সাম্পল হিচাপে আফ্ৰিকাত হোৱা ইনসিডেন্টৰ টাইমত বা এনেকুৱা যিবিলাক ইনসিডেন্ট সিটো টাইমত দেখা যায় যে ভাৰতে কি কৰিছে ষ্ট্ৰংলি সেই বস্তুখিনিক ফেস কৰিছে ইয়াৰ উপৰি যদি আমি চাবলৈ যাওঁ এই টাইমখিনিত ইন্ডিয়াই কি কৰিলে তোমাৰ দুটা মেজৰ ব্লকৰ পৰা ইকুৱেল ডিসটেন্স মেইনটেইন কৰিলে আমেৰিকা এণ্ড সোভিয়েট ইউনিয়ন দুটাৰ পৰা নিজক আতৰত ৰাখিবলৈ সক্ষম হল ইয়াৰ উপৰি তোমাৰ থাৰ্ডলি যদি আমি চাবলৈ যাওঁ
যে ইণ্ডিয়াই কি কৰিলে নিউলি ইণ্ডিপেণ্ডেণ্ট যিবিলাক কাণ্ট্ৰি আছে এই কাণ্ট্ৰিবিলাকক যিবিলাক মিলিটাৰী এলায়েন্স হ'ল দুটা ব্লকৰ মাজত সেইবিলাকত ইনক্লুড কৰাৰ ক্ষেত্ৰত তোমাৰ সকলো সময়ত বিৰোধিতা কৰি আহিছে সো মেজৰ যদি আমি চাবলৈ যাওঁ এই তিনিটা বস্তুৰ ওপৰত বহুত বেছি ইম্পৰ্টেন্ট দিছে কোল্ড ওয়াৰ টাইমত এতিয়া ষ্টুডেন্ট আমি যদি এতিয়া থুলমুলকে চাবলৈ যাওঁ তেতিয়া হলে এই কোল্ড ওয়াৰ টাইমখিনিত ভাৰতে তোমাৰ মূলত উপনিবেশবাদৰ বিৰোধিতা কৰিছে বা বৰ্ণবাদৰ বিৰোধিতা কৰিছিল কাষ্টেজিমৰ এগেইনষ্টত আছিল লগতে দুটা সামৰিক মিত্ৰজোঁটৰ পৰা ইকুৱেল ডিসটেন্স মেইনটেইন কৰাৰ কাৰণে চেষ্টা কৰিছিল কিন্তু এই সময়খিনিতে তোমাৰ কি কৰিছিল ভাৰতে এই সুপাৰ পাৱাৰ দুটাৰ পৰা যদিও ডিসটেন্স মেইনটেইন কৰিছিল বাট এই দুটাৰ লগত এটা ভাল সম্পৰ্ক ফ্ৰেন্ডলি ৰিলেশন ক্ৰিয়েট কৰাৰ ক্ষেত্ৰতো বহুত বেছি ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিল একেলগে তোমাৰ হিতল যুদ্ধৰ যুগৰ সময়ৰ কালছোৱা যদি দেখা যায় ইণ্ডিয়াই কি কৰিছিল ইন্টাৰনেশ্যনেল মেটাৰ বিলাকতো বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰি আহিছিল তাৰ মাজতে বহুত ভাল এক্সাম্পল হৈছে যেটো কোৰিয়া ক্ৰাইসিস আছিল 1950 স্টাৰ্ট হৈছিল বহুত লাখ মানুহৰ মৃত্যু হৈছিল আৰু হেকতকৈ 1953 তোমাৰ কি হয় এই ওয়াৰটো শেষ হয় আৰু এই ওয়াৰটো যেটো তোমাৰ ভয়াবহতাটো কম কৰাৰ ক্ষেত্ৰত তোমাৰ মধ্যস্থতাৰ কাম ভাৰতবৰ্ষই কৰি আহিছিল সো থুলমুলকে ইণ্ডিয়া এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিল কোল্ড ওয়াৰ টাইমত আৰু এট দ্য সেম টাইম ইণ্ডিয়াই কি কৰিছিল তৃতীয় বিশ্বৰ দেশসমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰতো সহায় কৰিছিল নন এলাইনমেন্টৰ জৰিয়তে এতিয়া ষ্টুডেন্ট কথা হ'ল যে তোমাৰ ইণ্ডিয়াই নন এলাইনমেন্টৰ ওপৰত বহুত বেছি গুৰুত্ব দিছিল আৰু নন এলাইনমেন্ট মুভমেন্টক আগবাঢ়ি লৈ যোৱাত বহুতখিনি সহায় কৰিছিল এটা আমি চাও যে এই যেটো নন এলাইনমেন্টৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ভূমিকা ইয়াৰ দ্বাৰা ইণ্ডিয়া কি পৰিমাণে বা কেনেকুৱা ধৰণে উপকৃত হয় এতে ষ্টুডেন্ট এই নন এলাইনমেন্টৰ জৰিয়তে ইণ্ডিয়াই যিখিনি বেনিফিট পালো তাৰ নাম্বাৰ 1 যদি আমি চাবলৈ যাওঁ হিটো হল যে নন এলাইনমেন্টৰ ফলত ইণ্ডিয়াই কি কৰিলে দুটা সুপাৰ পাৱাৰৰ পৰা ইকুৱেল ডিসটেন্স মেইনটেইন কৰি নিজক ইন্ডিপেন্ডেন্ট ৰাখিবলৈ সহায়ক হল কাৰণ যিবিলাক কান্ট্ৰি নন এলাইনমেন্টত নাছিল দ্যাটস মিন তোমাৰ দুটা ব্লকৰ যিকোনো এটা ব্লকৰ লগত গৈছিল হিয়তৰ ইমান বেছি ইন্ডিপেন্ডেন্ট আছিল বা ফ্ৰীলি ডিসিশন ল'ব পৰা নাছিল আৰু ইণ্ডিয়াই কি কৰে নন এলাইনমেন্টত থাকি দুটা সুপাৰ পাৱাৰৰ পৰা ইকুৱেল ডিসটেন্সও মেইনটেইন কৰিলে আৰু ইন্টাৰনেশ্যনেল পলিচিৰ ক্ষেত্ৰত নিজে ইন্ডিপেন্ডেন্ট হৈ থাকিল আৰু নিজে ষ্ট্ৰং ডিসিশন ল'ব পৰা বিদৰ হল আৰু লগতে যদি আমি 2 নম্বৰত চাবলৈ যাওঁ যে ইণ্ডিয়াই কি কৰিলে তোমাৰ 2 নম্বৰত এটা ভাৰসাম্য ব্যালেন্স এটা ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায়ক হ'ল দুটা গ্ৰুপৰ মাজৰ পৰা কাৰণ যদি তোমাৰ কি হ'ল যেহেতু দুটা সুপাৰ পাৱাৰ আমেৰিকা আৰু ৰাছিয়াৰ লগত সম্পৰ্ক ভাল আছিল কিবা কাৰণ যদি কোনে এখন কান্ট্ৰিৰ লগত কিবা কনফ্লিক্ট হোৱাৰ চান্স আছিল বা হৈছিল তেতিয়া হলে ইণ্ডিয়াৰ হাতত অল্টাৰনেট অপচন এটা সকলো সময়ত থাকিছে আমেৰিকাৰ লগত ভাল হলে অপচন হিচাপে ৰাছিয়া থাকিছে আৰু ৰাছিয়াৰ লগত বেয়া হলে আমেৰিকাৰ লগত থাকিছে সো এইখিনি বেনিফিট ইণ্ডিয়াই কি কৰিছিল তোমাৰ নন এলাইনমেন্টৰ ফলত কোল্ড ওয়াৰ টাইমখিনিত লৈছে এতে ষ্টুডেন্ট এইবিলাক বেনিফিট তো নন এলাইনমেন্টৰ সময়ত লৈছিল বাট নন এলাইনমেন্টৰ যেটো পলিচি আছে গোষ্ঠীনিৰ্ভৰ আন্দোলন যেটো আছে ইটোক লৈ বহুত বেছি ক্ৰিটিসিজম আছে বিকজ ইয়াৰ সপক্ষেও বহুত মানুহে যুক্তি দিছে আৰু বিপক্ষেও যুক্তি দিছে যিবিলাক এগেইনষ্টত বা ক্ৰিটিসাইজ কৰিছিল হিয়তৰ মতে নন এলাইনমেন্টে কি কৰিছে ইণ্ডিয়াৰ ক্ষেত্ৰত বহুতখিনি বাধাৰ সৃষ্টি কৰিছে এতে কি এই বাধা আছিল হেখিনি এবাৰ চাই লও হা ইয়াতে যদি আমি চাবলৈ যাওঁ নাম্বাৰ 1 যেটো ক্ৰিটিসিজম আছে হেতু হৈছে যে নন এলাইন বহুতে ক'ব বিচাৰে নন এলাইনমেন্টৰ ফলত ইণ্ডিয়াই কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ কথাহে ভাবিছে ইণ্ডিয়াই কি কৰিব পৰা নাই কোনো ষ্ট্ৰং ৰুল প্লে কৰিব পৰা নাই ইন্টাৰনেশ্যনেল পলিচিৰ ক্ষেত্ৰত বা আন্তৰ্জাতিক নীতি নিয়মৰ ক্ষেত্ৰত কেৱল ইণ্ডিয়াই কি কৰিছে নিজৰ বেনিফিটটো চাইছে যত ইণ্ডিয়াই বেছি বেনিফিট চাইছে তাৰ লগতে সম্পৰ্ক ভালকে স্থাপন কৰিছে এটা ডাঙৰ ক্ৰিটিসিজম হল নন এলাইনমেন্টৰ ইণ্ডিয়াৰ ক্ষেত্ৰত আৰু এট দ্য সেম টাইম যদি আমি 2 নম্বৰত চাবলৈ যাওঁ তেতিয়াহলে কোৱা হয় যে ইণ্ডিয়াৰ যেটো ৰিলেশন নন এলাইনমেন্টৰ সময়ত ইউএছএছআৰৰ লগত ভাল আছিল দ্যাটস মিন আলটিমেটলি গৈ যেটো তোমাৰ ইকুৱেল ডিসটেন্স মেইনটেইন কৰা নন এলাইনমেন্ট আছিল দুটাৰ ওপৰ ইকুৱেল ডিসটেন্স মেইনটেইন কৰি ৰখা বাট হিটো ইণ্ডিয়াই ফুলফিল কৰিব পৰা নাই ইণ্ডিয়াৰ ৰিলেশন কি আছিল তোমাৰ ৰাছিয়াৰ লগত ভাল আছিল তাৰ এক্সাম্পল হিচাপে 1971 ত তোমাৰ ফ্ৰেন্ডলি ট্ৰিটি সাইন কৰিছিল সোভিয়েট ইউনিয়নৰ লগত সো ইয়াৰ পৰা এটা বস্তু তো ক্লিয়াৰ হৈ যে ইণ্ডিয়াৰ ৰিলেশন তোমাৰ কি আছিল সোভিয়েট
ইউনিয়নৰ লগত বেছি ভাল আছিল আৰু একেলগে যদি আমি আৰু এটা বস্তু চাবলৈ যাওঁ ইকনমিৰ পাৰপছত তেতিয়াহ'লে দেখিবা ইণ্ডিয়াৰ যিটো ইকনমিকেল পাৰপছ ইণ্ডিয়াৰ যিটো ইকনমিৰ ক্ষেত্ৰত তোমাৰ ইণ্ডিয়াই কি কৈছিল সোশিয়েলিষ্ট আইডিঅলজিবিলাকক বেছিকৈ ফ'ল' কৰিছিল তাৰে ওপৰত এটা বস্তু ক্লিয়াৰ হয় যে ইণ্ডিয়াই কি কৰিছিল তোমাৰ USSRৰ লগত এটা ভাল সম্পৰ্ক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বেছি ভালকৈ বজাই ৰাখিছিল আৰু 1991ৰ পিছত যদি চোৱা যায় হঠাৎকৈ ইণ্ডিয়াৰ ৰিলেশ্যন কি হৈছিল তোমাৰ সোভিয়েট ৰাছিয়াৰ পৰা কনভাৰ্ট হৈ আমেৰিকালৈকে কনভাৰ্ট হৈছিল চ' এনেকুৱা ধৰণৰ পৰিপ্ৰেক্ষিতত বহুতে ক'ব বিচাৰে যে ইণ্ডিয়াই কি কৰিব পৰা নাই নিজৰ যিটো নন এলাইন মুভমেণ্ট গোষ্ঠীভিত্তিক আন্দোলন যিটো সেইটো প্ৰপাৰলি চলাই লৈ যাব পৰা নাই দুটা ব্লকৰ পৰা ইকুৱেল ডিষ্টেঞ্চ মেইনটেইন কৰিব পৰা চ' ষ্টুডেণ্ট এতিয়া যদি আমি ছামাৰাইজ কৰিব বিচাৰোঁ গোটেই কথাখিনি তেতিয়াহ'লে এটা বস্তু এতিয়া মনত আহিব তেতিয়াহ'লে কি নন এলাইনমেণ্টৰ কোনো ভূমিকা নাই নেকি বা নন এলাইনমেণ্টে ভাৰতৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় কৰা নাই নেকি বা নন এলাইনমেণ্টৰ কোনো ভূমিকা বিশ্ব ৰাজনীতিত নাই নেকি এতিয়া যদি আমি গোটেই বস্তুবিলাক ভালকৈ এক্সামাইন কৰি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ডাইৰেক্টলি নুই কৰিব নোৱাৰোঁ যে নন এলাইনমেণ্টৰ কোনো ধৰণৰ ভূমিকা নাই তাৰ কাৰণ মই কেইটামান কৈছোঁ নম্বৰ 1 যদি আমি চাবলৈ যাওঁ বিশেষকৈ 1991 দিছ মিনছ কোল্ড ৱাৰ শেষ হোৱাৰ পিছত তোমাৰ ৱৰ্ল্ডত কেৱল এটা ছুপাৰ পাৱাৰ থাকি গ'ল সেইটো হৈছে আমেৰিকা আৰু ক'ৰবাত নহয় ক'ৰবাত নন এলাইনমেণ্টে কি কৰিছে তোমাৰ এটা ছেকেণ্ড অপশ্যন এভেইলেবল কৰিছে য'ত তোমাৰ কোনো এখন কাণ্ট্ৰি ইণ্ডিপেণ্ডেণ্ট হৈ থাকি ফ্ৰীলি নিজৰ ডিচিশ্যন ল'ব পৰা অৱস্থাত আছে আদাৰৱাইজ যদি চাবলৈ যাওঁ যিহেতু এটা ছিংগল ছুপাৰ পাৱাৰ আছে চ' ইহঁতে ৱৰ্ল্ডৰ সকলোবিলাক কাণ্ট্ৰিকে ইজিলি কি কৰিব পাৰে ডমিনেট কৰিব পাৰে চ' নন এলাইনমেণ্ট এটা এনেকুৱা ঠাই থাকি গ'ল য'ত তোমাৰ অল্টাৰনেট অপশ্যন এটা আমাৰ কাৰণে থাকি গ'ল আৰু তাত আমি ফ্ৰীলি কামখিনি কৰিব পাৰোঁ নেক্সট যদি চাবলৈ যাওঁ কোল্ড ৱাৰৰ পিছত তোমাৰ আৰু এটা ডাঙৰ সমস্যা হ'ল যে যিহেতু ছিংগল ছুপাৰ পাৱাৰ থাকি গ'ল সেইকাৰণে বিশ্ব সংস্থা যিবিলাক বিশেষকৈ আমি ইউএনঅ বা ইউএনৰ আণ্ডাৰত যিবিলাক অৰ্গেনাইজেশ্যন চলি আছে এইবিলাকো কি হ'ল তোমাৰ আনডেমক্ৰেটিক হৈ গ'ল গণতান্ত্ৰিক হৈ নাথাকিল কাৰণ যিহেতুকে তোমাৰ এটা ছুপাৰ পাৱাৰ থাকিল আৰু গোটেইবিলাক অৰ্গেনাইজেশ্যন কি হ'ল আল্টিমেটলি গৈ আমেৰিকাৰ আণ্ডাৰত গুচি গ'ল চ' নন এলাইনমেণ্ট এটা এনেকুৱা আমাৰ অপশ্যন থাকি গ'ল য'ত আমি কি কৰিব পাৰিলোঁ ডেমক্ৰেটিক পলিচিৰ দ্বাৰা নিজৰ ডিচিশ্যন ল'ব পৰা অৱস্থাত থাকি গ'লোঁ যাৰ কাৰণে কি তোমাৰ কি হ'ল নন এলাইনমেণ্টৰ যিটো ইম্পৰ্টেণ্ট সেইটো ডে বাই ডে ইনক্ৰিজ হোৱা আৰম্ভ হ'ল এণ্ড ষ্টুডেণ্ট লাষ্টলি ক'ব বিচাৰোঁ যে নন এলাইনমেণ্ট যিটো মুভমেণ্ট আছিল সেইটো বিশেষকৈ থাৰ্ড ৱৰ্ল্ডৰ আফ্ৰিকা আৰু এছিয়াৰ কাণ্ট্ৰিৰ কাৰণে আছিল আৰু আফ্ৰিকা আৰু এছিয়াৰ এই থাৰ্ড ৱৰ্ল্ডৰ কাণ্ট্ৰিবিলাক বহুত বেছি উইক ইকনমিকেলি মিলিটাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আছিল বা তোমাৰ ফাইনেন্সিয়েলি আছিল এই কাণ্ট্ৰিবিলাকৰ আপগ্ৰেডৰ কাৰণে তোমাৰ এটা ভাল অৰ্গেনাইজেশ্যনৰ দৰকাৰ আছিল আৰু সেইটো হ'ল তোমাৰ নন এলাইনমেণ্টৰ থ্ৰুৱেদি কি কৰিছিল তোমাৰ এই কাণ্ট্ৰিবিলাকে নিজৰ যিটো তোমাৰ ভিতৰৰ সমস্যা এইবিলাক কি কৰিছিল সকলো সন্মুখত আনিবলৈ সক্ষম হৈছে চ' এনেকুৱা কিছুমান কাৰণ আছে যিটোৰ পৰা আমি এটা বস্তুটো ক'ব পাৰোঁ যে নন এলাইনমেণ্টৰ ইম্পৰ্টেণ্ট নাইকিয়া হোৱা বা নাইকিয়া হৈ যোৱা নাছিল নন এলাইনমেণ্টে কি কৰিছিল তোমাৰ এই উইক কাণ্ট্ৰিবিলাকৰ বহুতখিনি সহায় কৰিছিল আৰু এটা সিম্পল ফেক্ট হয় যে যদি তোমাৰ নন এলাইনমেণ্টৰ ইম্পৰ্টেণ্ট নাথাকিল হয় তেতিয়াহ'লে 2010লৈকে প্ৰায় 118টা কাণ্ট্ৰি তোমাৰ ইয়াৰ মেম্বাৰ ষ্টেট নহ'ল হয় ডেটছ মিন ইয়াৰ যিটো মেম্বাৰ ষ্টেটটো ডে বাই ডে ইনক্ৰিজ হৈ আছে চ' ইয়াৰ পৰা ইয়াৰ ইম্পৰ্টেণ্টখিনি আমি বুজিব পাৰোঁ চ' ষ্টুডেণ্ট আজিৰ ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা ফ্ৰেণ্ডলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যদি কিবা ইম্প্ৰুভমেণ্ট লাগে সেইখিনিও জনাবলৈ নাপাহৰিবা বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা বাই বাই